নমস্কাৰ সকলোকে সোনকালে আজৰি হৈ লৈ পিনি পাকঘৰত সোমালোহি লুচি বনাই আছোঁ যিহেতু আলহীও আছে বাহিৰত দেওবাৰ দিনাখনি কামবিলাক কৰা অলপ দেৰিয়ে হৈ যায় আজি মোৰ চাহ কাপতে দেৰি হৈ গৈছেগৈ এয়া ল'ৰা ছোৱালীৰ কাৰণে গাখীৰ আৰু আলহীৰ কাৰণে চাহ বাকি ল'লোঁ আলহী মানে আমাৰ এই গেটখনৰ ওপৰত টিং লগোৱা হোৱা নাছিলে সেই টিং লগাবলৈ আহিছে তেওঁলোক তাৰপৰা আকৌ আহিলোঁ ল'ৰা ছোৱালীকেইটা পঢ়া টেবুলৰ ওচৰলৈ দুইটাৰ মাজত সদায় মই এনেকৈ বহি লওঁ পঢ়ুৱাওঁতে সিহঁতক পঢ়ুৱাই আছোঁ আজি মাজে মাজে কামো কৰি আছোঁ তাৰপৰা আকৌ ইয়াৰ বাচনখিনি বোলো ধুই লওঁ সময় যিহেতু 9টা বাজিবৰে হ'ল চাহকাপ খাওঁতে আজি ইমান দেৰি হৈ গ'ল পটাপট সেইটো কাৰণে কামবোৰ কৰিব লাগিব ইয়াৰ বাচনখিনি ধুই আজৰি হৈ আকৌ তাৰ মাজৰ পৰাই সিহঁতক পঢ়াব চাই আছোঁ তাৰপৰা বাহিৰত গৈ চালোঁগৈ তেওঁলোকে কাৰেণ্টটো আহি পালে সেইকাৰণে লগাব লৈছে আৰু টিংখিনি তাৰপৰা বোলো সোনকালে ঘৰ চৰখিনি চফা কৰি লওঁ সেইদিনাখনি আনিছিলোঁ যে জাপিকেইটা আজিলৈকে লগাবলৈ হোৱাই নাই আজি লগাম বুলি ভাবিছোঁ আৰু ডাইনিঙতে থৈ দিছোঁ ধুনীয়াকৈ তাৰপৰা ঘৰটো বোলো সাৰি লওঁ তাৰপৰাহে বাকীখিনি কাম কৰিবলৈ হ'ব আজি ভাতৰ ইমান লৰালৰি কৰিবলৈ প্ৰয়োজন নাই বাৰু যিহেতু কোনো কলৈকো নাযায় ইফালে আকৌ ল'ৰা পঢ়া ওচৰলৈ আহিলোঁ দেখিছোঁ পঢ়া সামৰি ছবি অঁকাত লাগিছে তাৰপৰা এইটো দেখিছোঁ টেবুলত বেঙেনাটো থৈ দিছে বোলো বেঙেনাটো কিয় থৈছা তাৰপৰা কৈছে বেঙেনা আঁকিবলৈ লৈছোঁ যে সেইকাৰণে থৈছোঁ দেখিছেনে তাৰ কাৰবাৰবিলাক তাৰপৰা ইফালে আকৌ ছোৱালীয়ে সেয়ানো জলকীয়া আঁকিছে কেঁচা জলকীয়া আৰু পকা জলকীয়া সিহঁতক তেনেকৈ ছবি অঁকা দেখি মই বোলো নহয় মই ফুলনিৰ পৰা ফুলকৈ আনোগৈ সেইখিনি সজাই লওঁ এই ফুলদানিটোৰ ফুলখিনি বেয়া হোৱা নাছিলে বাৰু যিহেতু মই পাত ফুলেই সজাইছিলোঁ সেই পাতখিনি একো বেয়া হোৱা নাছিলে কিন্তু তথাপিতো সলাবলৈ মন যায় যে সেইকাৰণে সলাবৰ কাৰণে আনিছোঁগৈ আৰু ধুনীয়াকৈ এইখিনি ধুই ল'লোঁ শিলখিনি যিখিনি আছিলে তাৰপৰা আগৰ সজোৱা ফুলদানিটো ইয়াত থৈ লৈছোঁ থৈ লৈ পিনি নতুনকৈ বোলো ফুলখিনি তাত লগাই দিওঁ এতিয়া ফুলখিনি সজাই লৈছোঁ দেখিবলৈ ভাল লাগিছেনে বাৰু অৱশ্যে ফুলবোৰে বেছি দিন নাযায় পাতে যিমান দিন যায় তাৰপৰা আকৌ আগৰ ফুলদানিখিনিত যিহেতু পানী কমি গৈছিলে তাত পানী অলপ অলপ দি দিছোঁ এইটো আকৌ মই সজাব লোৱাটো এইটো এটা কাপ দেই কফি কাপ আছিলে তাতে বোলো আগৰ পাতখিনি পেলাই নিদিওঁ আৰু তাতে সজাই দিওঁ সেইটো মই এটা বেচিনৰ ওচৰত থওঁ এনেকৈ সেয়া আজি সজোৱা ফুল সেয়া 3-4 দিন থাকিব বাৰু তাতকৈ বেছি নাথাকে তাৰপৰা আকৌ এই বেচিনত এইখিনি ধুনীয়াকৈ সজাই দিলোঁহি এইবোৰ কৰি থাকোঁতে আকৌ মানুহজনে মাতিলে লৰালৰিকৈ গৈছোঁ গৈ দেখিছোঁ ল'ৰা ছোৱালীয়ে খেলি অৱস্থা নাই সিহঁতি গোটেই পানী মাটি মানে কি কৰিছে আৰু ঠিকনা নাই কাপোৰ কানি তেনেকৈয়ে থাকিলে সেইভাগে সিহঁতি মানে খেলাত লাগিছে বন্ধ দিনত সিহঁতি তেনেকুৱাই কৰি থাকে বাৰু আজি ভিডিঅ'টো ইমানেই